सलमान भाई आगे आइए ना प्लीज सलमान भाई मैम where are you from মই ফৰেনাৰ বুলি ভাবি আছিলো মানে সলমান খান ফাইনেলি যায়গে মুম্বাই সপোনটো পুৰা হৈ গ'ল ফাইনেলি এইখন গাড়ীতে যায়গে লেণ্ড কৰি দে বাই 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 দিলে চাওক না কাপলবোৰে কেনেকুৱাকে চব দুটা হাবতি মানে বহি থাকে এনেকে চাওক ৱাও আৰু এইটো 16,000 কোটি টকীয়া স্কাই স্কেপাৰ মানে বিল্ডিং ঘৰ মুকেশ আম্বানী ককাইদেউ ঘৰ এইটো বা মানে এতিয়া পাঠান চাবলৈ আহিছো শ্বাহৰুখ খানৰ ঘৰত মানে শ্বাহৰুখ খানৰ পাঠানৰ ঘৰ এইটো শ্বাহৰুখ খান ইয়াৰ পৰা শ্বাহৰুখ খানে বাই বাই দিয়ে হেল্ল' কুটুমসকল গুড মৰ্ণিং আৰু এতিয়া মানে আছোহি মানে মুম্বাই টাউনত আপোনালোকেতো গম পাইছিলে ইয়াতে আছিলোঁ মানে ইয়াত চাওক ইয়াত আছিলোঁ ইয়াত মানে হেয়াত নহয় ইয়াতে আছিলোঁ তো এতিয়া চাওক চবফালে বাপৰে ওখ বিল্ডিং আৰু আজি মানে যাম বুলি ভাবিছোঁ মানে ইয়াত থকা একদম মুকেশ আম্বানী ঘৰ শ্বাহৰুখ খান সলমান খান মুকেশ আম্বানী একদম মানে এই মুম্বাইত যি আছে চব চাব লগা বোলে বস্তুবোৰত যাম বুলি ভাবিছোঁ আৰু এইফালে টেক্সি ড্ৰাইভাৰ ল'লোঁ আৰু ফাইনেলি মানে এতিয়া মানে কিবা খাব আহিছোঁ ইয়াত মানে একেবাৰে ভাত চাত নেপায় মানে কি জানি তো এইবোৰক কি খাইছোঁ বুঢ়ী মই মানে এনেকুৱাবোৰ খাবলৈ বহুত বেয়া পাওঁ তেল দিয়া কিন্তু উপায় নাই ইয়াত এনেকুৱাখনে খাব লাগিব মানে কি হ'ল নাখাওঁ নে কি এতিয়া বোলে পঢ়িলে স্পীড খাবলৈ চকুৰত ফুৰি গ'ল চকুৰ পৰা এচিডাই লৈ লওঁ দেই এখন আলু ভাজি চালু ভাজি কালি ৰাতি পাইছিলোঁ বাসমতি ৰাইচ আৰু ফাইনেলি এতিয়া মানে মুম্বাই টেক্সিৰ ভিতৰত সোমাই গ'লোঁ আৰু এতিয়া মানে গোটেই 8 ঘণ্টাৰ কাৰণে টেক্সি বুক হৈ গ'ল আৰু এতিয়া মানে 8 ঘণ্টাত 1800 টকা লৈছে গোটেই মানে মুম্বাইত যি স্পেচিয়েল বস্তু মানে য'ত যায় মানে আপোনালোকক 8 ঘণ্টাত ফুৰাই দিব মানে আমাৰ এই টেক্সি চলোৱা দাদাই আৰু এতিয়া মানে গৈ আৰু ফাইনেলি বন্ধুসকল এই মুম্বাইৰ মানে একদম ফেমাছ ইম্পেৰিয়েল টাৱাৰ পাই গৈছোঁ এই দুটা চাওক ৱাও কুৱালালামপুৰত এনেকুৱা দুটা আছে ইয়াতো মুম্বাইতো এইকেইটা ওখ মানে 256 মিটাৰ আৰু ফাইনেলি চাওক না এইটো SBI চিম্বল SBI মেইন হেড অফিচটো চাগে আৰু মুম্বাই বাপৰে হৈ গয়া আৰু ফাইনেলি এতিয়া মানে গাড়ীৰ পৰা নামি দিলোঁ আৰু এতিয়া তাজ হোটেলৰ ওচৰত আছোঁ আৰু এইফালে গেটৱে অফ ইণ্ডিয়া আছে তালৈ গৈ ল'ম তাৰপিছত চামগৈ মানে জেগাবোৰ আৰু এইফালে নাযাবি আৰু ফাইনেলি আহি গ'লোঁ মানে গেটৱে অফ ইণ্ডিয়াত সোমাওঁতো মানে টিকেট কাটিব লাগে চাগে ইয়াত টিকেট নহয় নেকি নালাগে কেনেকুৱা লাইন পাতি পাতি যাব লাগিব আৰু এতিয়া বেগ চেক কৰিবলৈ দিব লাগিব আৰু মোৰ আগতে এইটো ফৰেনাৰ বাপৰে খতৰা চোন এইটো আৰু ফাইনেলি মানে গেটৱে অফ ইণ্ডিয়া পাই গ'লোহি আৰু এয়া চাওক বাপৰে আৰু ইয়াত চব পালে মানে ফটো মাৰিব নেকি সুধি থাকে ফটো নেমাৰো আমি ভিডিঅ'হে বনাওঁ বুলি কৈছোঁ মানে আৰু এইটো গেটৱে অফ ইণ্ডিয়া ৱাও কি ধুনীয়া লাগিছে আৰু মই আইফোনটো থৈ দিছোঁ মানে বেটেৰী বচাই থৈছোঁ আৰু এতিয়া চেমচাংটোত বনাই আছোঁ কেনেকুৱা জানো উঠিছে আৰু সেইটো হৈছে ফেমাছ তাজ হোটেল ৱাও আৰু এইটো নেয়া তাজ এইটো পুৰণা তাজ একদম মানে ভাৰতৰ প্ৰথম 5 ষ্টাৰ হোটেল এখনে আছিলে মানে তাজ হোটেল বাপৰে ৰতন টাটাই বনোৱা আৰু এইফালে একদম মানে ফৰেনাৰ মেম এজনী লগ পাইছোঁ হাই মেম where are you from মই ফৰেনাৰ বুলি ভাবি আছিলোঁ মানে অসমৰ নেকি অসমত থেংক ইউ দেই ধেমাজি বাপৰে মই ভাবিছিলোঁ আমেৰিকা হয় চিনাকি হ'ব আহিছোঁ আৰু হাজবেণ্ড দুইজনে মানে ফুৰিব আহিছে খুব মজা লাগিলে দেই দুইজনকে লগ পাই কেতিয়া আহি পালে মানে ভালকে ফুৰি আছে আৰু মই মানে ভাবিছিলোঁ আৰু বেলেগ ক'বা আমেৰিকা বুলি তথাপিও ঘৰৰে মানুহ লগ পাই গ'লোঁ ইয়াতে বাপৰে আৰু বহুতে নাজানে চাগে 2008 চনত যেতিয়া মুম্বাইত এটেক হৈছিলে যে উগ্ৰপন্থীৰ দ্বাৰা মানে তেতিয়া মানে এই তাজ হোটেলতে হৈছিলে মানে তাজ হোটেলটো আৰু বেলেগ জেগাতো হৈছিলে মানে ইয়াতে চাওক জুই লগাই দিছিলে গুলি হৈছিলে বাপৰে কিমান মানুহ মৰিছিলে আৰু বন্ধুসকল এতিয়া চাওক ৱাও হোটেল অবৰয় পাইছোহি মানে এই মানে তাজ হোটেল বা এইখিনি হোটেলত এসময়তে একদম উগ্ৰপন্থী এটেক হৈ গৈছিলে এইবোৰ হোটেলত হৈছিলে মানে একদিন সেই দিনটো কথা ভাবি চালে ভয়ো লাগে নহয় কিন্তু আজিৰ দিনত মানে বিৰাট চিকিউৰিটি আছে আৰু থাকি চাব মন যায় কিন্তু দেই এদিন মানে আৰু ফাইনেলি মানে এতিয়া মাৰিন ড্ৰাইভ পাই গ'লোহি ইয়াতে চাওক না কাপলবোৰে কেনেকুৱাকে চব দুটা হাবতি মানে বহি থাকে এনেকে চাওক ৱাও কি এটা দৃশ্য পালোঁ বে মই বিদেশত আছে বুলি ভাবিছিলোঁ আমাৰ দেশতে আছে আৰু ফাইনেলি মানে এতিয়া টেক্সিৰ পৰা একদম মেৰিন ড্ৰাইভ পাই গ'লোহি আৰু এইফালে চাওক ৱাও মানে একদম সাগৰৰ কাষৰ জেগা একদম কি ধুনীয়া আৰু এইফালে মানে চবেই আহে যিহেতু এইডোখৰত চাওক ৱাও কেনেকুৱা এইফালৰ পৰা যাম মই পৰি যাব লাগিব দেই চাওক ৱাও ইয়াৰ পৰা মুম্বাইখন চাওক ইয়াত বহি পিনি মানে ডেটিং মাৰি থাকে চবেই একদম মানে মজা লাগে কিন্তু দেই আৰু আইয়া চাওক ৱাও একদম মানে চবফালে स्मोक इस शहर को हुआ क्या सब तरफ धुआं ही धुआं जे और प्रेमिका लोग ज़्यादा है মানে চবফালে ধোঁৱা প্ৰেমিকা কাৰণে নহয় মানে পলিউশ্যন বেছি কাৰণে মানে চবফালে ধোঁৱা আৰু
চবফালে আৰু এতিয়া মুম্বাই মেৰিন ড্ৰাইভতো চালোঁ আৰু এতিয়া মেইন মানে আমাৰ ভাৰতৰ মানে মানে প্ৰথম হৈ আছিলে দ্বিতীয় হৈ গৈছিলে আকৌ এতিয়া প্ৰথম মানে আদানী নহয় আম্বানী নাম্বাৰ 1 না তো এই মুকেশ আম্বানী ককাইদেউ ঘৰটো চাই আহোঁগৈ বুলি ভাবিছোঁ মানে মুকেশ ককাইদেউ ঘৰত চাহ তাহ খাব দিয়েই বা কিবা চাহ পানী তাহপানী তো সেইকাৰণে মানে মুকেশ ককাইদেউ ঘৰলৈ গৈছোঁ আৰু এইফালে মুকেশ আম্বানী ককাই ঘৰত চাহ পানী খাব গৈ আছোঁ এইবাৰ মুম্বাইখনৰ এই ছাইডত যিটো ৰোড দেখিছে এইটো চব সাগৰ আছিলে মানে সাগৰ প্ৰতি বৰ্তমান ৰোড বনাই আছে মুম্বাইখনতো জানিছে আপোনালোকে মানে সাগৰৰ মাজত আছে তো ছাইডত মানে মাটি বহাবৰ কাৰণে মাটি নাই তো সাগৰখনকে পুতি পুতি মানে বনাই মানে মাটি বাপৰে কি ষ্টাইলত বনাইছে একদম মজা লাগিছে খালি ফাইনেলি এইটো আম্বানী ঘৰ পাই গৈছোঁ এইটো এণ্টিলিয়া হেল্ল' অঁ এই আপোনাৰ ঘৰে গৈ আছোঁ ক'ত আছে ঘৰতে আছে নেকি অঁ ওলাই যাব ন আম্বানী ককাইদেউ ফোন মাৰিছে গৈ আছোঁ আমি 4টা গৈছোঁ এবাৰ এণ্টনি কাই আৰু ফাইনেলি আহি পাই গৈছোঁ আমাৰ মুকেশ ককাইদেউ ঘৰটো বাপৰে ইমান ওখ মানে এইটো এটা স্কাই স্কেপাৰ হয় 170 মিটাৰতকৈ ওখ মা কচম আৰু ফাইনেলি পাই গ'লোহি এতিয়া মানে আম্বানী ককাইদেউ ঘৰটো এইটো চাওক গছ গছনি বিল্ডিঙৰ ওপৰতে ইমান ওখ বিল্ডিং আজি প্ৰথমবাৰ দেখি পাইছোঁ এইটোক মানে স্কাই স্কেপাৰ বুলি কয় 100 মিটাৰতকৈ ওখ ন এনেকুৱা বিল্ডিং আৰু মানে এইফালে এটা ঘৰ আছে গোটেই ঘৰটোৱে চাওঁ না একদম বন হাবি বন লগাই দিছে এইটো এইটো সমানেই ওখ মানে আৰু আমাৰ মুকেশ ককাইদেউ ঘৰটো মানে কিমান দামত বনিছে বুলি ভাবিছে মানে অনুমান কৰিছে মানে 8,000 কোটিৰ পৰা 16,000 কোটিৰ ভিতৰত বনিছে মানে বাপৰে আমাৰ ঘৰবোৰ ভাল আৰু কুটুমসকল এতিয়া জানিছে না একদম ছলমান খানকো দেখিছোঁ এইখনৰ আগতে মানে ছলমান খানৰ গাড়ীখন আছে এইখনৰ আগতে এইখনৰ ছলমান খান হয় এইটো ছলমান খান থৈ চিন্তা পৰে কি এইটো ছলমান খান হৈছিলে এইটো ফাইনেলি পিছা কৰি এইটো যাওক ছলমান খান ছলমান ভাই আগে আইয়ে না প্লিজ ছলমান ভাই ছলমান খান ফাইনেলি যায়গে মুম্বাই হোৱা সপোনটো পূৰা হৈ গ'ল ন ফাইনেলি এইখন গাড়ীতে যায়গে লেণ্ড কৰি দিয়ে বাই বাই দিলে আৰু মানে আজি ইমানেই কপাল ভাল মানে ছলমান খানক লগ পাই গ'লো মা কচম কোনে লগ পায় কিমান কপাল ভালতহে লগ পায় মানুহে ইয়াত তো ইমান ডাঙৰ মুম্বাই এখনত তো মোৰ কিমান ভাগ্য ভাল আৰু ইমান ডাঙৰ বিল্ডিং লগতে ছলমান খান লগ পালোঁ শ্বাহৰুখ খানৰ ঘৰটো চাওঁগৈ কিজন লগেই পাওঁ তাক আৰু ফাইনেলি মানে এতিয়া পাঠান চাবলৈ আহিছোঁ শ্বাহৰুখ খানৰ ঘৰত মানে শ্বাহৰুখ খানৰ পাঠানৰ শ্বাহৰুখ খানৰ ঘৰ এইটো শ্বাহৰুখ খান ইয়াৰ পৰা শ্বাহৰুখ খানে বাই দিয়ে আৰু এইবোৰ চব বোলে এলেকাবোৰ শ্বাহৰুখ খানৰ এলেকা মানে বলিউডক গম পাইছে চবচে মানে পইচা টকা এক্টৰ ন মানে গোটেই এৰিয়াটোৱে বোলে শ্বাহৰুখ খানৰ আৰু এইফালে এখন সাগৰ মানে একদম কি বুলি কয় আৰৱ সাগৰ এইফালৰ পৰা গ'লে মানে ডুবাই পাই যাব এইফালৰ পৰা গ'লে ডুবাই ফটো এটা মাৰিম ফটো মাৰিছোঁ শ্বাহৰুখ খানৰ মাৰো ন এইডোখৰত থিয় হৈ দিয়ে শ্বাহৰুখ খান এইফালে আহে আৰু গাইছ এতিয়া সাগৰৰ ফালে গৈছোঁ এইটো খাই লৈছোঁ ভোক লাগিছে ন ৱাটাৰমেলন মানে বে কি খাই আছা অকলে বা কেঁচা আম খাই আছা সাগৰ সাঁতুৰি আহিমগৈ ব'ল আৰু গাইছ মানে ইয়াত মানে কেঁকুৰা এজনী ওলাইছিলে বুলি ধৰিব গৈছিলোঁ এনেকুৱা বেয়াকৈ দুখ পালোঁ হাত চাত ৰঙা হৈ গ'ল পৰি ধামগৈ আৰু টিকা চাওঁ পানী গোটেই ইয়াতে পৰিলোঁ মানে বৰ বেয়াকৈ দুখ পালোঁ আৰু ফাইনেলি এতিয়া আহি মানে একদম জু বিচ পালোহি একদম অমিতাভ বচ্চনৰ ঘৰৰ আগত জু বিচ এখন আছে মানে নদী পাৰ এটা সাঁতুৰিব পৰা নদী পাৰ মানে এইটো ইয়াত বহুত মানুহ আহে চাওক চবফালে জু বিচ আৰু ফাইনেলি সাগৰৰ মাজত সোমাই আহিলোঁ সাগৰখন কিমান দ গম নাপাওঁ মানে নীলা পানীখিনি নহয় আৰু ইয়াত অলপ ৰঙা পানীখিনি ফাইনেলি জীৱনত প্ৰথমবাৰ সাগৰত এই সাগৰতকৈ খাটা বস্তুবোৰ থাকে যে শাক মাছ জেলি ফিছ সেইবোৰ নেপালে হৈছে আৰু ভয় লাগে নহয় আছে নাই আকৌ ইয়াত ইমান মানুহ আছে নাথাকিবও পাৰে দেই চাওক ভাই আৰু এই জু বিচত মানে এন্থনী কায়ো মানে মটৰ চাইকেল উঠিব মন গৈছে সাগৰত চাই থাকোঁ আপোনালোকৰ কেনেকুৱা কি লাগিব मैं तो रास्ते पे जा रहा था बीच देखने आ रहा था बीच में बेलपुरी मिल गया तो मैं क्या करूं अभी खा लेता हूं बेलपुरी खाई लूँ ताऊ क्या सिनेमा गाना শুনিছিলোঁ এইটো বেলপুৰি কয় মুম্বাই কা বেলপুৰি না চাচা বেলপুৰি মুম্বাই কা বেলপুৰি গৌৰৱ খাইছে বেলপুৰি ইয়াত পুৰি বুলি ক'লে কিন্তু পুৰিয়ে নাই মুড়িহে আছে
মুম্বাইত কিন্তু এটা কথা আমনি লাগে মানে ইয়াত ফটোগ্ৰাফাৰ হওক মানে ফটো মাৰিব নেকি এটা যাব এটা আহিব এটা যাব এটা আহিব চানাৱালা এটা আহিব এই চানা লাগিব নেকি কুলফি লাগিব নেকি একদম কৈয়ে থাকে মানে এটা যাব আকৌ এটা যাব ৰাইড যাব নেকি ৰাইড যাব মটৰচাইকেল চলাব নেকি পানীত একলো সুধিয়ে থাকে মানে নচলাওঁ ক'লো হাই একদম আৰু ফাইনেলি মানে এইটো অমিতাভ বচ্চনৰ ঘৰ হেনোৱা ভিডিঅ' বনাবলৈ এলাও নাই হেনো ময়ো এনেকুৱা এটা ঘৰ বনাম ভিডিঅ' বনাবলৈ এলাও নথকা ঘৰ এটা বনাই গম পাব আৰু ফাইনেলি মানে অজয় দেৱগানৰ ঘৰো পালোহি অজয় দেৱগানৰ ঘৰ আৰু পাছফালে অজয় দেৱগানৰ ঘৰ আছে আৰু ফাইনেলি সেইটো হৈছে অজয় দেৱগানৰ ঘৰ কাজলৰ ঘৰ আৰু এইটো য়শ চোপ্ৰাৰ ঘৰ আৰু এইটো ঐশ্বৰ্যা ৰায়ৰ ঘৰ ঐশ্বৰ্যা ৰায় অভিষেক বচ্চন থাকে যে ইয়াতে থাকে হেনো এইটো এই গোটেই গলিটো মানে ফিল্ম ষ্টাৰ মানে গোটেই এৰিয়াটোৱে মানে অকল ফিল্ম ষ্টাৰৰ ঘৰ মানে ইয়াত চব পালা কাবা ঘৰ নহয় কাবা ঘৰ চিনি নাপাওঁ মানে ইমান কিন্তু চিনি পোৱাই ওলাব মানে একদম সাগৰৰ পাৰ পেহেলি বাৰ সাগৰত এনেকৈ আহিলোঁ আৰু সেই প্লেন উৰি থাকে এৰোপ্লেন দেখাই দিয়া ইয়াতে মানে আপুনিও ভাল লাগিব আৰু ইয়াত আৰু চব পালে কেমেৰা ৰখি থাকে ফটো মাৰো নেকি সুধি থাকে মই নালাগে কওঁ মই ভিডিঅ'হে বনাওঁ হয় নাই